अरे कितना बार खुदी आसो तुम्हारा नाम की এই বাচ্চাটোৰ বাপেকৰ নাম কি নাই কোনো জবাব নাই কেৱল কান্দি আছ আরে হাম ঠিক আছে তুমি এই বিছনাতে শুই যাবা আমি বাহিৰত শুই যাব যমুনা মোৰ নাম যমুনা আৰু ইয়াতকৈ বেছি মোক একোৱে নুশুনিব ঠিক আছে বাবা পঢ়ি শুনি মই কি কৰিম আরে পড়াশোনা করি তুই মাস্টার বনিবি আমাকে শিখাবি না না মই মাস্টাৰ নহম মই ডাক্তৰ হম আৰু আপোনাক ডাঙৰ ডাঙৰ বেজি দিম अरे बाप रे बाप ये डांगर डांगर बेची दिले कितना दर्द है मालूम आचे हाँ राधा बेटी अरे अरे राधा बेटी अरे रुक পাগল হৈ যাম বে 4-5 বছৰীয়া ছোৱালীৰ মাক যেন নালাগে अरे कटना पलावी हाँ धरिचु মানে অবিবাহিত তিৰোতা কথা ক'বলৈ আহিছ এই 4-5 বছৰীয়া আজাদ বিহাৰীৰ লগত সম্পৰ্ক কৰি আছে আৰু তই কেৱল তাই আজাদ বিহাৰীৰ লগত থাকে সিহঁতৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই মই ভালকে জানো গতিকে তেতিয়াহ'লে আমি কি ঘৰৰ ঘৰ কাটি আছো লোক গৰম থাকোঁতেই কোপ মৰা ভাল ইমান পৰ কি কৰি আছ সময়ৰ খৰ সময়ত মাৰিব লাগে যমুনা আমি তোমাৰ ঘৰৰ পৰা আহিলোঁ মানে তোমাৰ লগত মোৰ এটা কথা আছিলে আমাৰ ঘৰত পাৰ্ট টাইম হিচাপে কাম কৰিবলৈ আবে কি বকি আছ বে যমুনা শুনা মই তোমাক দেখাৰ পৰা একেবাৰে উৎপাল হৈ পৰিছোঁ যমুনা মই তোমাৰ প্ৰেমত পৰিছোঁ মই তোমাক বিয়া কৰাব বিচাৰোঁ যমুনা ৰাজা তই মনে মনে থাক আৰু সেই বিহাৰীটোৰ লগত থাকি তুমি কি পাবা যৌৱন বৰবাদ নকৰিবা এতিয়া তোমাক লাগে মোৰ নিচিনা মাতাল ঘোঁৰা কোৱা যমুনা কোৱা মোক এতিয়া উত্তৰ লাগে কোৱা যমুনা কোৱা আজি তোক মই ৰাজা আজাদ ঐ উঠ গাড়ীত উঠ পলা বাপৰে ঐ পলা বুলি কৈছোঁ নহয় এটা আচ্ছা আদমি বিচাৰি কিনে তুমি শাদি বনাই লোৱা হাত अच्छा होगा মানে সব ইনসানকে এটা সংসাৰ লাগেতো এইখনে মোৰ সংসাৰ মই আপোনাক এৰি কলৈকো নাযাওঁ
বাবা বাবা আজি মোক 2টা চকলেট লাগিব আরে দুটা নহয় তোক মই 3টা দিম না 5টা দিম এটা মানে মানে থাক এটা ৰেমছ মাছো ধুনীয়াকে Shali, haramzadi. Muk sharmara, shala haramzadi. যমুনা যমুনা তুমি কি কৰিলা যমুনা নিজৰ সন্মান ৰক্ষা কৰিবলৈ মই এই পাখণ্ডটোক হত্যা কৰিবলগীয়া হ'ল नहीं नहीं তোমাক বচাবৰ কাৰণে ইয়াক মই খুন কৰিছো স্যার এই যে ব্রেইন টিউমার হোৱা পেশেন্টজন ডক্টৰ ৰাধা কলিতা তুমি এতিয়া দিল্লীত আছা এইমছৰ জ্যেষ্ঠ চিকিৎসক বসন্ত গোস্বামীৰ চেম্বাৰত আজি আমি অলপ অসমৰ কথা পাতিম ঘৰুৱা কথা পাতিম নহয় মানে স্যার পাতিম আমি ডাক্তৰবোৰে বেমাৰ আৰু বেমাৰীৰ কথা নাপাতি কাৰ কথা পাতিম বাৰু তুমি কোৱাচোন অসমলৈ তুমি কেতিয়া উভতিবা কাইলৈ এমডি এক্সাম শেষ হ'ল যেতিয়া ইয়াত থাকি কি কৰিম কোৱা স্যার আপোনাক বহুত মিস কৰিম আপোনাক এৰি যাবলৈ বৰ বেয়া লাগিছে মোৰো বেয়া লাগিব এই অসমৰ পৰা অহা ষ্টুডেণ্টছবোৰৰ টাচত থাকি থাকি বিদায়ৰ মুহূৰ্তটো মোৰ কাৰণে বৰ কষ্টকৰ হয় তাতে তুমি আকৌ মোৰ স্পেচিয়েল ষ্টুডেণ্ট বাইদেউ অহা মাহত মই অসমলৈ বিশেষ এটা কামৰ কাৰণে যাব লাগিব তেতিয়া তোমাক লগ কৰিম তোমাৰ মাৰাৰ হাতেৰে এসাঁজ অসমীয়া ভাত খাম নিশ্চয় স্যার নিশ্চয় ও ৰিক্সা যাবা কি হ'ল আৰে কি হ'ল সেইকাৰণে 4চকীয়া গাড়ী সোমাব দিয়া নাই মই ৰিক্সাতে আহি আছো বেগটো লৈ আহিবা মা মাজনী মা
আপুনি যমুনা 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 হে হে তুমি মোক ধৰিব পাৰিছা ৰাধা তই বাবাক চিনি পোৱা নাই ৰাধা ইতনা ডাঙৰ হৈ গ'ল ৰাধা বাবা জেলৰ পৰা নিকলাৰ পিছত মই যে তোমালোকক কিতনা বিচাৰিছো আৰু আমি আপোনাক বিচাৰি বিচাৰি কিমানবাৰ যে জেললৈ গৈছো ৰাধাই বাবা বাবা কৈ চিঞৰি চিঞৰি অস্থিৰ হৈ পৰে জেলত চিকিউৰিটিয়ে কয় যে আপুনি অসুস্থ আৰু এদিন ক'লে যে আপুনি ঢুকুৱা 17 দিনেই হ'ল মই সিহঁতক তেনেকে ক'ব কাহিছিলো তুম চবৰ ভালৰ কাৰণে মই তেনেকে ক'ব কাহিছিলো মই মৰা বুলি গম পোৱাৰ পিছত তোমালোকেতো মোক বিচাৰি যোৱা নাছিলা আমি সেই চহৰ এৰি ইয়ালৈ আহিলো জীৱন যুদ্ধত যুঁজিবলৈ আকৌ আৰম্ভ কৰিলো লক্ষ্য এটাই ৰাধাক মানুহ কৰাৰ অৱশেষত ময়ো এটা সৰু চাকৰি পালো বাহ 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 এই ওপৰৱালাৰ কি মহিমা এই ৰাধা বেটি ডাক্তৰ বনিব খুজিছিল ডাক্তৰেই বনি গ'ল আচ্ছা अभी मैं যাব যাও মানে ক'ত যায় মা বাবা যদি মোৰ আসল দেউতা নহয় তেন্তে কোন মোৰ আসল দেউতা যিজন মানুহে আজি মোক সৰুৰ পৰা ডাঙৰ কৰিলে যিজন মানুহে 1.5 মাহ ধৰি আমাৰ লগত আছে মোৰ মাৰ্কশিট সাৰ্টিফিকেটত যিজন মানুহৰ নাম আছে সেই মানুহজনক আজি তুমি মোৰ দেউতা নহয় বুলি ক'লা মা কোন মোৰ আসল দেউতা মোক উত্তৰ দিয়া মা উত্তৰ দিয়া ৰাধা বেটি কিছুমান সৱালৰ উত্তৰ নাথাকে স্যাৰ আপুনি অসম আহি পালে কি কাইলৈ আমাৰ ঘৰলৈ আহিব তোমালোক দুটাৰ সন্মতি থাকিলে একো লাজৰ কথা নহয় বলিয়ালি নকৰিবিচোন মাজনী মোৰ সেই সিদ্ধান্ত মই তোমালোকক বিয়া পাতি দিমেই ঘৰলৈ আলহী আহিছে এতিয়া এইবোৰ কথা বন্ধ স্যাৰ আহক ভালে আছা স্যাৰ বহক অৰুণিমা
ৰাধা তোমাৰ ছোৱালী? ৰাধা তোমাৰ ছোৱালী। ৰাধা আমাৰ ছোৱালী। মা, তাৰমানে কিন্তু তুমি মোক তুমি মোক ফাঁকিবাজ, পলায়নবাদী যিয়েই নাভাবা কিয়, তোমাৰ সুন্দৰ ভৱিষ্যত এটা নষ্ট হোৱাৰ ভয়ত মই কথাবোৰ গোপনে ৰাখিছিলোঁ। যি সময়ত মোৰ গৰ্ভত ৰাধাৰ উপস্থিতি গম পাইছিলোঁ, সেই সময়ত তুমি অসমৰ শিক্ষা জগতৰ এটা উজ্জ্বল নক্ষত্ৰ আছিলা। মোৰ দৰে সাধাৰণ নিম্ন মধ্যবিত্ত ছোৱালী এজনীৰ বাবে তোমাৰ সুন্দৰ ভৱিষ্যতটো ধ্বংস হৈ যাব বুলি মই কথাবোৰ গোপনে ৰাখিছিলোঁ। মই পলাই ফুৰিছিলোঁ। মা, তুমি অনন্যা, তুমি মহীয়সী। মোক জন্মৰ পিছত যে তুমি মোক ৰাজপথত অথবা নৰ্দমাত পেলাই থৈ শিয়াল কুকুৰক ভক্ষণ কৰিবলৈ নিদি মোক জীয়াই ৰাখিলা। ছাৰ, ছাৰ নহয়, দেউতা। ছাৰ নহয়, মানে দেউতা। মোৰ আৰু এজন দেউতা আছে, বাবা। যিজন বাবা নহ'লে মই বাবা, বাবা, বাবা তুমি কলৈ যোৱা? বাবা, বাবা তুমি কলৈ যোৱা? এখেত কোন? এখেতে ৰাধাৰ জীৱনদাতা, আমাৰ আশ্ৰয়দাতা। আপুনি কলৈকো যাব নোৱাৰে। না যাব না, মই যাব লাগিব। বাবা আপুনি কলৈকো যাব নোৱাৰে। ৰাধা বেটি যমুনা, আজি মই কসম দিছো, আজি মোক মানা নকৰিবা। বাবা তুমি কলৈকো যাব নোৱাৰা। বাবা, বাবা। तुम सबर কাৰণে हमेशा মোৰ আশীৰ্বাদ থাকিব। সবৰে ভালা হোক। এই দুনিয়াখন বহুত বড় है। তাত আমাৰ দৰে সৰু সৰু মানুহৰ কিমান যে সৰু সৰু কাহিনী, সেই কাহিনী হৈয়েই এই দুনিয়াত ক'ৰবাত পৰি থাকিম। কিন্তু যেতিয়াই মনত পৰে তুমি চবক চাবলৈ কিন্তু আহিছো।